আজি হৈছে বহাগৰ 4 তাৰিখ আৰু আমি বিহুলৈ ওলাওঁতে দেখিলো দেখোন বতৰটো বৰষুণ দিয়া দেখি আমাৰ ঘৰতে এহেঁতকেইটা আহি বহিলেহি আৰু এইফালে ঢুলীয়াটো আহি আমাৰ ঘৰতে বহি আছে আৰু এইফালে বৰষুণ অহাৰ পিছত আমি লৰালৰিকে গাড়ীত উঠি আহি আমি গড়মূৰ পালো আৰু ইয়াত আহি গাড়ীখন অলপ টাইম ৰখালো এহেঁতকেইটা হাঁহি চক মানে দুইটা হাঁহি আছে খুব ৰখালে মানে গাড়ীখন এই কাৰণে যেন ইয়াত বিজেপি আজি মিটিং আছিলে আৰু ইয়াত আহি আমি ফচি গলো আগলৈও যাব নোৱাৰা হলো পিছলৈও যাব নোৱাৰা হলো ইয়াত গাড়ী মানুহ বহুত হৈছে যিহেতু বিজেপিৰ মিটিং আছিলে আৰু এতিয়া আহি পালো আমি গৃহস্থৰ ঘৰত মানে যাৰ ঘৰত বিহু গাবলৈ আহিছিলো বিহু চিহু গাই আকৌ আমি গাড়ীত উঠিলো আৰু এইফালে দেখিছেনে আমাৰ গৰম উঠি আছিলে তাতে এইটো দি দিলে আৰু এহেঁতৰ মুখত হাঁহি চাওক নাই আৰু আমিও এয়া খালো আৰু এইফালে নাচি বাগি থাকোতে সন্ধিয়া হৈ গ'লগে মই ভিডিঅ' কৰিবলৈ মোৰ হাতত মোবাইলটোৱে নাছিলে আৰু এতিয়া আহিলো আমি লজ এখনলৈ মাজুলীৰ এখন ধুনীয়া লজলৈ আহিলো আৰু ইয়াতে আহি বিহু গালোহি ইয়াতো আমি চিঠি দিছিলো আৰু এতিয়া আহিলো আকৌ বেলেগ এখন লজলৈ ডেকাচাং বুলি কৈ এখন প্ৰায় সকলোৱে চিনি পায় আৰু ইয়াতে আহি বিহু গালোহি বিহু চিহু গোৱাৰ পিছত আমি অলপ টাইম ইয়াতে ৰখিলো আৰু আমাৰ নাচনী দুজনী এডোখৰ ৰখিছে বাকী কেইজনী বেলেগত বহি আছে আৰু আমাক একাপ চাহ দিলে লাল চাহ মই ভালেই পালো সন্ধিয়া সময়ত মোৰ এই চাহকাপ খুবেই প্ৰয়োজন আছিলে আজি ভিডিঅ'টো মানে